এইফালে আমি এতিয়া চাহ খাব লৈছোঁ দেই হাই কৰি দিয়া আকৌ হাই আমি চাহ খাব লৈছোঁ লগত লৈছোঁ এয়া চানাম সেইটো কেইটকীয়া 20 টকীয়া চানা পেকেট এনেকৈ চাহখিনি খাই লওঁ তাৰপিছত শাক ভাতত লাগিব তাৰপিছত শাক ভাতত এয়া লাগিছোঁ ভিনিয়ে বনাইছে মাংসখিনিনো ভিনিয়ে কেনেকৈ বনাইছে তাকে অকণমান দেখাইছোঁ আপোনালোককো প্ৰথমতে তেল ঢালি পিঁয়াজখিনি দি লৈছে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি লৈছে বাৰু মানে অকণমান ৰঙচুৱা হ'ব দিছে ৰঙচুৱা হোৱাৰ পিছত ভিনিয়ে কি কৰিছে তাত মছলাখিনি ফেটি লৈছিলে মছলাখিনিও দিছে বাৰু এইখিনি মছলাখিনি ফেটি লৈছে মছলাখিনি ঢালি দিছে হালধি মছলা সকলোবোৰ ফেটি লৈছে তাৰপিছত আৰু নিমখখিনি বাৰু দিয়া নাই এয়া মছলাখিনি গ্ৰেভিটো বনাই লৈছে বনাই পেলাই একদম পুৰা লৰচৰ কৰি আছে যিমানে আমি কি হয় শাক কিবা মানে বেলেগ আৰু চব্জিটো মানে বনালে মানে যিমানে লৰা সিমানে ভাল হয় তাৰপিছত এইফালে